হেল্ল' গাইজ, কেনেকুৱা খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল। আজি স্কুলত টিচাৰ্ছ ডে আছে, লগতে অকণমান বিদায় সভাও হ'ব। এম ই স্কুলৰ বাইদেউ এগৰাকীৰ কাৰণে বিদায় সভা সম্বোধনাও আছে। তাকে দেখা যাম আপোনাক বলক। এয়া বাইদেউ সকলোৱে আদৰি ভিতৰলৈ আনিবলৈ লৈছে। এয়া আমাৰ এম ই স্কুলৰ বাইদেউ, যিগৰাকীক আমি বিদায় সম্বোধন কৰা আছিল, এইগৰাকী বাইদেউ। এয়া সকলোৱে আদৰণি জনাইছে, সকলো ছাত্ৰ ছাত্ৰীয়ে। এয়া আদৰি স্কুলৰ ভিতৰলৈ আনিছে। আমাৰ এল পি স্কুলৰ বাইদেউহঁতে মিলি এই সম্বৰ্ধনা দিছে। এখন সম্বৰ্ধনা পত্ৰও দিছে তেওঁক। দেখিছে, এয়া সকলো সাজু হৈছে স্কুলৰ বাকী গীত নৃত্য কবিতা আবৃত্তি কৰিবলৈ সকলো। এনেদৰে আজি পাৰ কৰিছোঁ আৰু দিনটো। এয়া বাইদেউ সম্বৰ্ধনা জনাইছে আৰু এইখন আমাৰ এম ই স্কুলৰে ছাৰ সম্বৰ্ধনা পত্ৰখন দিছে বাইদেউ।